ঘটনাটোৰ বিষয়ে কওক। আজি যেটো ৰাতিপুৱা 4টামান বজাত যেটো এই নতুন বস্তি আংঘাটাত এতিয়া বনৰীয়া হাতীয়ে দুজন আমাৰ চৰকাৰ জনগোষ্ঠীৰ মানে আক্ৰমণ কৰি মৃত্যু কৰিলে। তো দেখাত জনাইছোঁ মানে অসম চৰকাৰৰ যেটো অন্তৰ্গত BTC চৰকাৰ এই আমাৰ ওচৰতে এটা ৰেঞ্জ আছে কুমাৰঘাটা। এই কুমাৰঘাটাত যিমান পৰ্যাপ্ত পৰিমাণে মানে ব্যৱস্থা থাকিব লাগিছিল ইমান বৰ্তমান আমি দেখা পোৱা নাই। আৰু যিবিলাক ইয়াতে আজি নতুন ঘটনা নহয় পূৰ্বৰ পৰা হৈ আছে, অসম চৰকাৰ BTC চৰকাৰক অনুৰোধ কৰোঁ যাতে এই অঞ্চলত মানে অলপ মানুহটো বেছিকৈ ফৰেষ্ট ডিপাৰ্টমেণ্টত বঢ়াই দিয়ে আৰু জেগাই জেগাই মানে কেম্প পাতি বা গাড়ীৰ ব্যৱস্থা আৰ্মছৰ ব্যৱস্থা কৰি দিয়ে। তেতিয়া আমি ভাবোঁ মানে জনসাধাৰণ মানে সুৰক্ষিত হৈ থাকিব। সুৰক্ষিত নোহোৱাৰ কাৰণটো হ'ল মানুহ মানে ফৰেষ্ট ডিপাৰ্টমেণ্টত ইয়াত অঞ্চলত কম আৰু গাড়ীৰ ব্যৱস্থা একদম তাকোৱা। এনে ইয়াৰ নতুন বস্তি জনামতে বা ইয়াৰ জনামতে স্থানীয় ৰাইজ জনামতে 4টা বজাত হ'ল বনৰীয়া হাতী দুটাই আহিছিল আৰু এই দুইজন যেটো মংগল চৰেণ আৰু পাৰ্বতী টুডু অতি দুখীয়া মানুহ আছিল, দুখীয়া ব্যক্তি আছিল। এখেতে মানে দিন হাজিৰা কৰা জীৱন যাপন কৰিছিল আৰু এখেতৰ বৰ্তমান গৃহ একদম অৱস্থা নাই আৰু মানুহটো নাই। দুখ লগা মানে এনেকুৱা নিৰীহ মানুহক বনৰীয়া হাতীৰ দ্বাৰা মানে মৃত্যু হৈ আছে, এইটো একদম আমি অন্তৰৰ পৰা দুখ ভাবিছোঁ আৰু আমি জনগোষ্ঠীৰ বা আমি জাতিৰ এটা ক্ষতি বুলি ভাবিছোঁ। সেইকাৰণে অনুৰোধ কৰোঁ আমাৰ জনামতে এখেতৰ দুজন সন্তান আছে। এতিয়াও এখেতৰ মানে ভৱিষ্যত জীৱন যাপন কি কৰা যাব এইটো এটা চিন্তনীয় বিষয় হৈ পৰিছে আৰু ভাবোঁ মানে এই দুইজন সন্তানে যাতে অসম চৰকাৰৰ BTC চৰকাৰ মানে এই সন্তানৰ পোহপালন বা লিখা পঢ়াৰ ব্যৱস্থাটো আমাৰ সদস্য ছাত্ৰ সন্থা সম্পাদক হৈ মই দাবী জনাইছোঁ। আজি আমি অতিকে দুঃখিত। আমাৰ আজি ৰাতিপুৱা প্ৰায় 3:30মান বজাত বনৰীয়া হাতী আৰু আমাৰ মানুহৰ মাজত সংঘাত হোৱাত পাৰ্বতী টুডু আৰু মংগল চৰেণ নামৰ দুইজন ব্যক্তি আজি মৃত্যুবৰণ কৰিলে। আমি অসম চৰকাৰ তথা BTC চৰকাৰক আমি দাবী জনাইছোঁ যে আমাৰ কুমাৰীঘাটা ৰেঞ্জৰ যি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ৰেঞ্জ আছে তাতে আমি পিছৰ পৰ্যায়ত চাইছিলোঁ যে মানুহখিনি বহুত কম। তাতে যিবিলাক আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত মানুহ থাকিব লাগে এই এলেকাত বহুত ধৰণৰ মানে হাতী আৰু মানুহৰ সংঘাতত বহুত মানুহ ঢুকাইছে। যোৱা বছৰতো বহুত মানুহ ঢুকাইছে। সেইকাৰণে আমি বিচাৰোঁ যে আমি অসম চৰকাৰক দাবী জনাইছোঁ যে কুমাৰীঘাটা ফৰেষ্ট ৰেঞ্জটোত মানুহ বঢ়াব লাগিব আৰু জাগাই জাগাই মানে সিহঁতক ভাল এটা ঘৰ বনাই তাতে থকাৰ ব্যৱস্থা কৰিব লাগিব। আৰু গাড়ী ঘোঁৰা আমি দেখিবলৈ কম পাইছোঁ, সেইকাৰণে সিহঁতে সোনকালতে আহিব নোৱাৰে। তো গাড়ীৰ ব্যৱস্থাও কৰি দিব লাগিব তেখেতসকলৰ কাৰণে। আৰু চৰকাৰক দাবী জনাইছোঁ এই ব্যৱস্থাটো সোনকালতে কৰিব লাগে। যোৱা বছৰ পৰাই আমি দাবী জনাই আছিলোঁ, কিন্তু এতিয়ালৈকে একো ব্যৱস্থা কৰিবলৈ আমি দেখিবলৈ পোৱা নাই। তো অসম চৰকাৰক আমি আৰু BTC চৰকাৰক অসম জনজাতি ছাত্ৰ সন্থা জিলা সমিতিৰ তৰফৰ পৰা দাবী জনাইছোঁ। মোটামুটি আজি ৰাতিপুৱা 3:50 মানত যি মানে ডাইৰেক্ট মানে হাতী এটা শুনামতে মানে এটা বাচ্চা আছিলে বোলে আৰু মাইকা তেওঁ মানে ডাইৰেক্ট মানে ঘৰত আহি কিনে মানে হাজবেণ্ড ৱাইফক মানে আক্ৰমণ কৰিলে। আৰু আক্ৰমণ কি নাম দুজনৰ নাম কি পাৰ্বতী টুডু আছিলে ৱাইফৰ আৰু হাজবেণ্ডৰ আছিলে মানে মংগল চৰেণ। কি নাম গাঁওখনৰ? গাঁওখন নতুন ৰাতিপুৱা হৈছে? ৰাতিপুৱা হয় আজি। মানে আমাৰ আদিবাসী জনজাতিৰ মাজত মানে দুজন হেৰুৱালে বহুত দুখ লগা কথা। এতিয়া চৰকাৰক মানে আহ্বান কৰোঁ যাতে যি তোৰ ল'ৰা ছোৱালী আছে সিহঁতক যাতে মানে সিহঁতৰ ভৱিষ্যত মানে ব্যৱস্থা কৰি দিলে মানে ভাল হয় আৰু।